আমরা জ্বর কম নেই বড় কম দিয়েছে নাকি চাদর গেলা শেষ চাদর গেলা শেষ আমাৰ যোৱাকালিৰ পৰা মোটামুটি 24 ঘণ্টাৰ ভিতৰত আমি দুটাকৈ মানে অজগৰ আমি উদ্ধাৰ কৰিবলৈ মানে সক্ষম হৈছোঁ। যোৱাকালি ৰাতিপুৱা 11টামান বজাত আমাৰ গুৱাবাৰী অঞ্চলৰ বুগৰীখুটি অঞ্চলৰ ৰাইজে মানে এটা অজগৰ ওলাব বুলি পেলাই আমাৰ খবৰ দিছিলে। তাৰপিছতে আমি গৈ পেলাই আমাৰ বুগৰীখুটি কেম্পৰ পৰা গৈ পেলাই আমি উদ্ধাৰ কৰি লৈ আনো। আকৌ আজি ৰাতিপুৱা মোটামুটি 8টা বজাত আমাক খবৰ দিছে যে এনেকৈ তেনেকৈ বৰিতলা অঞ্চলত এডাল মানে অজগৰ সাপ ওলাইছে, গতিকে তালৈকে আমি আহোঁ, আহি পেলাই মানে সাপডাল উদ্ধাৰ কৰা হৈছে। যোৱাকালি যিটো মানে ধৰা হৈছিলে সেইটো 5 কিলোমান হ'ব আৰু আজি যিটো ধৰিছোঁ মোটামুটি 10 কিলো 11 কিলো এনেকুৱা হ'ব। এতিয়া ক'ত এৰিব? আমি এতিয়া যিবিলাক আমাৰ ফৰেষ্ট এৰিয়া, এই ফৰেষ্ট এৰিয়াত নি পেলাই আমি এই অজগৰটো মানে এৰি দিয়া ব্যৱস্থা কৰিম কিছু সময়ৰ পাছতে। কুমাৰীকেইটা ৰেঞ্জৰ আণ্ডাৰত? কুমাৰীকেইটা ৰেঞ্জৰ আণ্ডাৰতে হয়তো আমি দৰংঘাটো লৈ গৈ পেলাই এৰি দিব পাৰোঁ, নহ'লে আমাৰ ইফালে আছে বগামাটি ইফালেও আছে, এনেকৈ আমি মানে যিবিলাক আমাৰ ফৰেষ্ট এৰিয়া তাত গৈ পেলাই আমি এৰি দিম।